হাই ফ্ৰেণ্ডছ, আপোনালোকে হয়তো এই গছজোপা ক'ৰবাত নহয় ক'ৰবাত দেখিছে। এই গছজোপাৰ বিষয়ে জানিলে হয়তো আপুনি আচৰিত হৈ যাব। গতিকে এই গছজোপাৰ বিষয়ে সম্পূৰ্ণ তথ্য আৰু চাইণ্টিফিক ফেক্টছসমূহ জানিবলৈ সম্পূৰ্ণ ভিডিঅ'টো স্কিপ নকৰাকৈ চাওঁ আহক। ইয়াক ইংৰাজীত স্নেক প্লাণ্ট বুলি কোৱা হয় বা চেঞ্চিভেৰিয়া বুলিও জনা যায়। কিন্তু ইণ্টাৰেষ্টিংলি ইয়াৰ এটা নিকনেম আছে, যিটো মাদাৰ ইন লছ টাং বুলি কোৱা হয়। অৰ্থাৎ অসমীয়াত ক'লে শাহুৱেকৰ জিভা বুলি কোৱা হ'ব যদিহে ইয়াৰ ট্ৰান্সলেট কৰা হয়। আচলতে সেই নামটো কিয় দিয়া হৈছে সেইটো ময়ো ভালদৰে গম নাপাওঁ। আপোনালোকে যদি জানে কমেণ্ট বক্সত জনাব যে তেনেকুৱা দেখা যায় বুলি, জিভাৰ নিচিনা দেখা যায় বুলি সেইটো নামৰ লগত মিমিক্ৰি কৰি দিয়া হৈছে নেকি। নৰ্মেলি এই গছজোপা 3 পৰা 4 ফিটলৈকে ওখ হয় আৰু ই আফ্ৰিকা আৰু এছিয়া নেটিভ প্লাণ্ট হয়, তাতে অৰিজিনেটেড হয়। সাধাৰণতে ইয়াৰ 3টা ভেৰাইটিজ পোৱা যায়। তাৰে লৰেণ্টি যিটো 90% ইণ্ডিয়ান ঘৰত এইটো পোৱা যায়। তো বলক এই গছজোপাৰ উপকাৰিতাৰ বিষয়ে জানো আহক। এই গছজোপা ওৱান অফ দ্য বেষ্ট এয়াৰ পিউৰিফাইং প্লাণ্ট হয় আৰু ইয়াক নাছাই ৰিকমেণ্ড কৰিছে এজ এ এয়াৰ পিউৰিফাইং প্লাণ্ট টু ইউজ এজ এ ইনডোৰ প্লাণ্ট। অৰ্থাৎ ঘৰৰ ভিতৰত ব্যৱহাৰ কৰিব পৰা এখন ভাল এয়াৰ পিউৰিফাইং প্লাণ্ট বুলি কোৱা হৈছে। এই গছৰ এটা স্পেচিয়েল গুণ আছে আৰু সেয়া হৈছে বাকী গছৰ দৰে ইও কাৰ্বন ডাই অক্সাইড এবজৰ্ব কৰে আৰু অক্সিজেন ৰিলিজ কৰে, বাট এই প্লাণ্টে কি কৰে অক্সিজেনটো 24 আৱাৰ্ছ ৰিলিজ কৰে। সেইকাৰণে ইয়াক ঘৰৰ ভিতৰত ৰাখিবলৈ বেছি জোৰ দিয়া হয়, কাৰণ এই গছজোপাই ইমানেই বেছি অক্সিজেন ৰিলিজ কৰে আৰু ঘৰৰ ভিতৰত থকা টক্সিন হাৰ্মফুল বস্তুখিনি যিবিলাক থাকে বতাহৰ লগত উৰি থাকে সেইবোৰ ৰিমুভ কৰি দিয়ে। গতিকে এই গছজোপা এণ্টি এলাৰ্জেণ্ট হিচাপেও কাম কৰে, যিবোৰ কাৰকে এলাৰ্জি উৎপন্ন কৰে বা আমাৰ কফৰ লগত বা ডিঙিৰ ভিতৰত নাকেৰ ভিতৰত দি যিবিলাক এলাৰ্জিৰ কাৰক সোমায় সেই এলাৰ্জিৰ কাৰকৰ বিপৰীতে এই গছজোপাই বহুত ভাল কাম কৰে। সেইকাৰণে ইয়াক ইনডোৰ প্লাণ্ট হিচাপে বেছিকৈ ইউজ কৰে মানুহে। নেক্সট, আপুনি যদি ভাবিছে আপোনাৰ গাৰ্ডেনত বা আপোনাৰ ঘৰৰ ভিতৰত প্লাণ্ট লগাব বুলি, তেন্তে ফাৰ্ষ্ট অফ অল আপুনি এই স্নেক প্লাণ্টজোপা এড কৰক, কাৰণ এই গছজোপা লগালে কোনো হাই মেইনটেনেঞ্চ নালাগে বা বেছি কেয়াৰ ল'ব নালাগে। একেবাৰে সহজ, জাষ্ট এবাৰ লগাই থওক আৰু পানী দি থাকক বহুত দিন মূৰে মূৰে। এতিয়া আহিছোঁ এই গছজোপা কেনেকৈ লগাব। আপোনালোকে ভিডিঅ'ৰ প্ৰথমৰ পৰাই চাই আছে যে মই গছজোপা ফিল্ডৰ পৰা কাটি আনিছোঁ আৰু ইয়াত অলপ চাফা কৰি আছোঁ। মানে এই গছজোপা একেবাৰে সহজ পদ্ধতিটো হৈ যায়। এনেকুৱা বটলত পানীত যদি আমি ৰাখি দিওঁ, গছজোপা কাটি আনি ইয়াতে শিপা ওলাব আৰু এই শিপা অহাৰ পিছত আমি ইয়াৰ পৰা পটত বা মাটিত লগাই দিব পাৰি। গতিকে এয়া মই ৰাখি আছোঁ, আপোনালোকে দেখিব পাৰিছে। এনেকৈ জাষ্ট কাটি আনি ৰাখি দিলেই হ'ব আৰু কিছুদিন পিছত 15-20 দিন বা 25 দিন পিছত ইয়াৰ পৰা এই পাতৰ ঘূৰি ফেলে শিপা দেখা পোৱা যাব। উদাহৰণ হিচাপে আপোনালোকক দেখাই দিছোঁ, কিছুদিন আগত মই এনেকৈ দিছিলোঁ, এয়া চাব পাৰিছে একদম নতুন গজালি আহিবলৈ লৈছে। এনেকৈ জাষ্ট পানীৰ মাজত থৈ দিছিলোঁ আৰু 15-20 দিন পিছৰ পৰাই শিপা অহা আৰম্ভ কৰিছে আৰু অলপ কিছুদিন বেছি থ'লে এনেকৈ গজালি অহা আৰম্ভ কৰিব। গতিকে তাৰপিছত ইয়াৰ পৰা ডাইৰেক্ট পটিং চইলত বা মিক্সাৰত বা যিকোনো মাটিত লগাই দিলেও হৈ যাব আৰু ইয়াক ইনডোৰ প্লাণ্ট হিচাপে ব্যৱহাৰ কৰিব পাৰে। And thank you so much guys for watching this video and hope you like it and share it. Thank you.